নমস্কাৰ দৰ্শক আপোনালোকক সন্ধিয়া নিউজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত হৈছে জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধি। তেওঁ আমাৰ বহুতো নজনা কথা, যিমান পৃথিৱীত নাজনা কথা আছে চববিলাক আপোনালোকে সুধিব পাৰিব। তেন্তে আমি আমাৰ তলত দিয়া নম্বৰত ফোন কৰি আপোনালোকে প্ৰশ্ন সুধিব পাৰে। বলক বাৰু হ'লে আজি আমি প্ৰথমবাৰৰ পৰা ফোন কল লৈ আহোঁ। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? মই অঞ্চলৰ পৰা কৈছোঁ যে আপোনাৰ প্ৰশ্নটো কওকচোন। ছোৱালীক প্ৰপ'জ কৰাৰ কাৰণে কি ঠাইনো হয় সুৰক্ষিত? নেকি? ডাঙৰীয়া, আপোনাক এটা প্ৰশ্ন সুধিছে যে আপুনি এটা প্ৰশ্ন সুধিছে যে তাৰমানে প্ৰপ'জ কৰাৰ কাৰণে সুৰক্ষিত ঠাই কোনটো আপোনাক জনাব সুধিছে। ঠিক আছে, মোৰ নামে যিহেতু জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধি, চ' গতিকে আমি এই বহুত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিছে ন। আমাৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিছে যে কোনো ছোৱালীক প্ৰপ'জ কৰাৰ কাৰণে সুৰক্ষিত ঠাই কি, হয়নে? বহুত সুন্দৰ প্ৰশ্ন সুধিছে ন, বহুত প্ৰশ্ন সুধিছে। তো বাৰু হ'লে আমি কওঁ, ছোৱালীক প্ৰপ'জ কৰাৰ কাৰণে আটাইতকৈ সুৰক্ষিত ঠাই হৈছে মন্দিৰ। কাৰণ মন্দিৰত ছোৱালীবিলাকে চেণ্ডেল নিপিন্ধে ন, সেইকাৰণে মন্দিৰত প্ৰপ'জ কৰাৰ কাৰণে সুৰক্ষিত ঠাই। দেখিলেই না যে কেনেকুৱা আমাৰ জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধিয়ে উত্তৰ দিলে। আপোনালোকে উত্তৰটো বুজি পালে কিজানি। তো বাৰু হ'লে এতিয়া অলপ বিৰতি ল'ম, বিৰতিৰ পিছত আকৌ আহিছোঁ। মহৰ কামোৰ পাপ্পাও থাকিব নোৱাৰিছোঁ। মহৰ কামোৰত মই থাকিব পৰা নাছোঁ। কাচুৱা লগাই এই কাচুৱা লগাওক, মেক্সো লগাওক, আপোনালোকৰ নোহোৱা হৈ যাব। তো মেক্সো গ্ৰহণ কৰিব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ ফকতীয়া নিউজলৈ। তো এইবাৰ আমাৰ আকৌ এটা ফোন কল লৈ লৈছোঁ। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? মই গুৱাহাটীৰ পৰা কৈছোঁ। আপোনাৰ প্ৰশ্নটো জনাব। মোৰ ঘৈণীয়ে তাৰমানে গান গালে মই মৰা যেন পাই, ইয়াৰ পৰা কেনেকৈ মই পৰিত্ৰাণ পাব পাৰিম বাৰু? হয় নেকি? তো প্ৰশ্ন সুধিছে যে তেওঁ তাৰমানে তিৰোতাজনে গান গালে তাৰমানে মৰতটো তাৰমানে মৰা যেন লাগে। তাৰমানে ঘৈণীয়েকে যেতিয়া গান গায় তাৰমানে তেতিয়া মানুহে মৰতটো তেওঁ মৰা বুলি ভাবে। সেয়েহে তেওঁ এটা উপায় বিচাৰিছে যে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। বহুত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিছে ন, যে সুধিছে বোলো তাৰমানে তেওঁৰ ঘৈণীয়ে গান গালে কাষৰ মানুহে ভাবে বোলো সি মৰিছে, মৰতটো মৰিছে নেকি, ইমান জোৰত যে গান গাইছে। তো মোৰ নামে যিহেতু জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধি, গতিকে মই ইয়াৰ উত্তৰটো জনাম যে ইয়াৰ বাবে আপুনি পৰিত্ৰাণ পাবৰ বাবে বাটৰ গেটত সন্মুখত থিয় দি থাকিব লাগিব ন। কাৰণ কিয় জানে নে নাজানে? যদিহে আপুনি বাটৰ সন্মুখত থিয় দি থাকে ন, তেতিয়া আপোনাক ভাবিব বোলো ই মৰা নাই দে। বুজি পাইছোঁ? আৰু আমি বেছি সময় অপব্যয় নকৰি আকৌ এটা ফোন কল লৈ লৈছোঁ। হেল্ল', আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ নামটো জনাব? আপোনাৰ সমস্যাটো কি জনাব? যে তেওঁ সুধিছে যে মানুহৰ মানে কিছুমান বস্তু মৰাৰ পিছত দাম বাঢ়ে না মৰাৰ আগতে দাম হয়, তাৰ কথা আপোনালোকে জনাব। উদাহৰণসহ আমাক জনাব জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধিয়ে যে কোনোবা এটা বস্তু মৰাৰ আগতে দাম বেছি না পাছত দাম বেছি। বহুত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিছে ন, যে সুধিছে বোলো কোনোবা এটা বস্তু মৰাৰ পিছত ইয়াৰ দাম বাঢ়ে নে মৰাৰ আগতে দাম বাঢ়ে। মোক সুধিছে যে উদাহৰণো দিব দিছে। হয়, যিহেতু মোৰ নাম জ্ঞানেন্দ্ৰ চন্দ্ৰ কাৰণময় মেধি, সেয়েহে মই উত্তৰটো দিব গৈছোঁ যে মই এদিন বজাৰলৈ গৈছিলোঁ, দেখিলোঁ ব্ৰইলাৰ মুৰ্গী যেতিয়া জিন্দা অৰ্থাৎ বাচি আছিল, অৰ্থাৎ মৰা নাছিল, তেতিয়া ইয়াৰ দাম আছিল 150 টকা কিলো।
কিন্তু যেতিয়া ইয়াক কাটি মাথন মাৰি পেলালে তাৰপিছত হৈ গ'ল কিলো 250 টকা। অৰ্থাৎ আমি গম পাওঁ ইয়াৰ পৰা যে কোনোবা বস্তু এটা মৰাৰ পিছত ইয়াৰ দামটো বাঢ়ে। বুজি পালাই কিজানি? তো আমাৰ যাবলৈ হ'লে আৰু তো বলক আমাৰ আজিৰ এই ভিডিঅ'টোৰ সমাপ্তি ঘটাবলৈ লৈছোঁ। আমাৰ ফকতীয়া নিউজ যদি চাই আপোনালোকে এই জীৱনৰ অলপ আনন্দ লাভ কৰিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ফকতীয়া নিউজ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। তো বাই বাই।